আমি এতিয়া কুচু বিচাৰিব আহিছো কিমান কেইজন আছে দেখিছনে ৰাইজ ৰাইজটোৱে কৈছো মই গাইজটো কোৱা নাই ইয়াৰ নাম হৈছে কৰিনা আৰু এই পাছৰটোৰ নাম ক আই এম ৰাভা আৰু কাষ্টৰটোৰ নাম ক এই ফুল কেইডাল ইমান ধুনীয়া ফুলি আছে তই চাচোন এই বগা বগা ফুল কেইডাল ইমান ধুনীয়া ফুলি আছে ইয়াতে কোনোবাই ৰুই থৈ দিয়াৰ নিচিনা কোনোবা ছিঙি লাগিছে কি বা শাক হয় এইটো কোনোবা ছিঙি লাগিছে এইগিলা ভাল লাগছে নহয় মোৰ পুৰা ৰিলছত ফলোৱাৰ্ছ বাঢ়ি যাব পুৰা একেদিনে মই কিবা হৈ যাম আৰু কোনোবা পৰব নহ'লে এই জাগাটো এইটো মোবাইলটো পুৰা টাইটকে ধৰিছে এইটো ফুলটো আৰু ফুল এই সেইটো কচু বিচাৰিব আহে জ্বালা মানুহকেইটা কচ নাখাও লাগি গৈছে আৰু এইটো ফুলৰ কাৰণে পৰি গৈছে তাই এইটো ফুল উঠাব খুজিছিল ছিঙি লৈ যাব দিছিল লৈয়ে যাওঁ দে কিহৰ কাৰণে পৰিছা এইটো ফুলটো লৈ পেলাই ভালকে বুজাই দিম মোৰ ভিডিঅ'টোত কিহৰ কাৰণে পৰিলি ক এতিয়া মই এইটো ফুলটো ল'ব গৈছিলো তাতে ইমান ডাঙৰ খিল আছিলে মই দেখা নাপালো পাৰ হওঁতে খিলত মই দিছিলো এনেকুৱা মই পৰি গলো অৱস্থা দেখিছনে গাইস মোৰ হালত বেয়া হৈ গৈছে মানে মোৰ কপালটো বেকা ভৰি ধুই আছে ইয়া বেচেৰিটোৰ অৱস্থা নাই সাধাৰণ এই ফুলটোৰ কাৰণে দেই সাবস্ক্ৰাইব কৰিবি দে মৰম দয়া কৰি ফেলে সদায় পিছ পৰি থকা মানুহখিনিক আগবঢ়াই নিব লাগে গম পাইছা না দে বন্ধু বান্ধৱীসকল লাষ্ট চৰম যত যি আছে চব সাইডত থৈ ফেলে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ লিডাৰ হয় তাই যি কয় তাকে চবে ভয় কৰে এইখিনি যে এই গছডালত বোলে ভূত আছে একে জোৰে চবে পলাল ৰিল ষ্টাৰ দে আমাৰ ৰাইজনী একবাৰ আমি মাছ চাই যাম চব লৈ যাম যি পাওঁ চব বুটাল লৈ যাম ক'ত সাপে আমি নিবা আহিম ন কিমান বুটবা লাগব এইখিনি জেগাত ন মই ইমান ভালকে এডিট কৰবাই নাজানো ইমান সৰু বগৰী গছডালত ফুল ফুলিছে ইমান সৰু গছডালতে গছডাল কিন্তু ইমান অকণমান